Hello everyone, welcome back to our YouTube channel Learning by Assam. আজিৰ এই ভিডিঅ'ৰ জৰিয়তে ইংৰাজী ব্যাকৰণৰ ডিটাৰমিনাৰ্ছ মেনি মাছ আৰু মোৰৰ উপযুক্ত ব্যৱহাৰৰ বিষয়ে শিকিম। ভিডিঅ' আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি এতিয়ালৈকে আমাৰ ইউটিউব চেনেল লাৰ্নিং বাই আসাম সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ এই চেনেলৰ জৰিয়তে হ'ব লগা আসাম টেটৰ লগতে সকলো ধৰণৰ কম্পিটিটিভ পৰীক্ষাৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰা হয়। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মেনিৰ বিষয়ে আলোচনা কৰিছোঁ। মেনি মানে হৈছে বহুতো, ই সংখ্যা বুজায় আৰু ই কাউণ্টেবল নাউনত ব্যৱহাৰ হয়। নিশ্চয় মনত থাকিব, মেনি মানে হৈছে বহুতো আৰু মেনি কি বুজায়? সংখ্যা বুজায়, নাম্বাৰক ইণ্ডিকেট কৰে আৰু এই মেনি সকলো সময়তে কাউণ্টেবল নাউনত ব্যৱহাৰ হয়। কাউণ্টেবল নাউন মানে হৈছে যাক আমি গণনা কৰিব পাৰোঁ। নিশ্চয় বুজি পাইছে। উদাহৰণ কেইটা চাওক। মেনি পিপল এটেণ্ডেড দ্য মিটিং। বহুতো মানুহ এই মিটিঙত উপস্থিত আছিল। যিহেতু পিপল কাউণ্টেবল নাউন, চ' সেইকাৰণে ইয়াত কি হৈছে? মেনি হৈছে। তাৰ পিছৰটো চাওক। দে হেভ মেনি ৰিলেটিভছ ইন দিছ টাউন। এই টাউনত সিহঁতৰ বহুতো ৰিলেটিভছ আছে। ৰিলেটিভছ কাউণ্টেবল নাউন হয় আৰু সেইকাৰণে ৰিলেটিভছৰ আগত কি হৈছে? মেনি হৈছে। তাৰ পিছৰটো চাওক। দি বুক কণ্টেইনছ মেনি চেপ্টাৰ্ছ। এই কিতাপখনত বহুতো অধ্যায় আছে। তো চেপ্টাৰ্ছ কাউণ্টেবল নাউন, গতিকে ইয়াৰ আগত মেনি হৈছে। নিশ্চয় আপোনালোকে বুজি পাইছে। এতিয়া আমি শিকিম ডিটাৰমিনাৰ্ছ মাছৰ বিষয়ে। মাছ মানে হৈছে বহুতো, ই পৰিমাণ অৰ্থাৎ কোৱান্টিটি বুজায় আৰু ই সকলো সময়তে আনকাউণ্টেবল নাউনতহে ব্যৱহাৰ হয়। বুজি পাইছে নিশ্চয়। মাছ মানে হৈছে বহুতো, মাছ পৰিমাণ অৰ্থাৎ কোৱান্টিটি বুজায় আৰু আনকাউণ্টেবল অৰ্থাৎ আমি যাক গণনা কৰিব নোৱাৰোঁ, কি কৰিব পাৰোঁ? পৰিমাপহে কৰিব পাৰোঁ, সেইবোৰ ক্ষেত্ৰত মাছ ব্যৱহাৰ হয়। আমি আগতে কি শিকিলোঁ? মেনি। মেনি মানেও বহুতো। এতিয়া কি শিকিলোঁ? মাছ। মাছ মানেও বহুতো। তেনেহ'লে মাছ আৰু মেনিৰ পাৰ্থক্য কি দেখিলে আপোনালোকে? যে মেনি মানেও বহুতো, ঠিকে আছে। মাছ মানেও বহুতো, ঠিকে আছে। মেনি কি কৰে? কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ হয় আৰু মাছ আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ হয়। নিশ্চয় আপোনালোকে বুজি পাইছে। উদাহৰণ কেইটা চাওক। এ ৰিচ মেন হেজ মাছ মানি। এজন ধনী মানুহৰ বহুতো টকা আছে। ইয়াত মানি আনকাউণ্টেবল নাউন, চ' সেইকাৰণে ইয়াত মাছ হৈছে। তাৰ পিছৰটো চাওক। উই ফাউণ্ড দ্য হাউচ উইদাউট মাছ ডিফিকাল্টি। আমি বহুতো কষ্ট নকৰাকৈয়ে ঘৰটো বিচাৰি পাইছিলোঁ। ইয়াত ডিফিকাল্টি হৈছে আনকাউণ্টেবল নাউন, ডিফিকাল্টিক গণা নাযায়, চ' সেইকাৰণে ইয়াত মাছ হৈছে। ঠিক আছে। লগতে এটা ইম্পৰ্টেণ্ট কথা মই আপোনালোকক কৈ থওঁ, মনত ৰাখিব যে কেতিয়াবা কম্পেৰেটিভ ডিগ্ৰীৰ আগতো মাছৰ ব্যৱহাৰ হয়। উদাহৰণ চাওক। শ্বি ইজ মাছ টলাৰ দেন হাৰ ব্ৰাদাৰ। তাইৰ ভাইতকৈ বহুত ওখ। ঠিক আছে। তাৰপিছতো চাওক। তেণ্ডুলকাৰ প্লেজ মাছ বেটাৰ দেন এনি আদাৰ ক্ৰিকেটাৰ ইন ইণ্ডিয়া। তেণ্ডুলকাৰ ভাৰতত থকা অন্য খেলুৱৈতকৈ বহুত ভাল খেলে। এনেকুৱা ক্ষেত্ৰত কি হয়? কম্পেৰেটিভ ডিগ্ৰীৰ আগত মাছৰ ব্যৱহাৰ হয়। নিশ্চয় আপোনালোকে বুজি পাইছে। এতিয়া আমি শিকিম যে এটা বাক্যত মোৰ ডিটাৰমিনাৰ্ছ কেতিয়া ব্যৱহাৰ হয়। মনত ৰাখিব যে দুটাৰ মাজত তুলনা বুজাবলৈ মোৰ ডিটাৰমিনাৰ্ছ ব্যৱহাৰ হয়। উদাহৰণ চাওক। পংকজ ইজ মোৰ ইণ্টেলিজেণ্ট দেন ভূপাল। পংকজ ভূপালতকৈ বেছি ইণ্টেলিজেণ্ট। অৰ্থাৎ আমি কি পালোঁ? যে মোৰ কি হয়? কম্পেৰেটিভ ডিগ্ৰীত বেছি অৰ্থত বা বহুতো অৰ্থত ব্যৱহাৰ হয়। তাৰপিছতো চাওক। আই ৰিচিভড মোৰ হেল্প ফ্ৰম মাই মাদাৰ দেন মাই ফাদাৰ। মই মোৰ দেউতাতকৈ মাৰ পৰাহে বেছি সহায় পাওঁ। ঠিক আছে।
তো আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া আমি মেনি মাছ আৰু মোৰ থকা কেইটামান এক্সাম্পল কৰিম আৰু ভিডিঅ'ৰ শেষত আপোনালোকৰ বাবে কেইটামান কৰিবলৈ দিয়া হ'ব, সেইকেইটা কৰি আপোনালোকে মোক কমেণ্ট কৰি জনাব, ঠিক আছে। নাম্বাৰ 1ত কৈছে ৰাজু ইজ ডেছ ৱাইজাৰ দেন বিজু। ইয়াত মেনি হ'ব নে মাছ হ'ব নে মোৰ হ'ব? আপোনালোকৰ মতে কি হ'ব বাৰু? ইয়াত ৱাইজাৰ আছে। ৱাইজাৰ হৈছে কম্পেৰেটিভ ডিগ্ৰী। তো আমি শিকি আহিলোঁ যে কম্পেৰেটিভ ডিগ্ৰীৰ আগত কি হয়? মাছ ডিটাৰমিনাৰ্ছ হয়। চ' ইয়াত কি হ'ব? মাছ হ'ব। ৰাজু ইজ মাছ ৱাইজাৰ দেন বিজু। ৰাজু বিজুতকৈ বহুত জ্ঞানী, ঠিক আছে। নেক্সট নাম্বাৰটো চাওক, দেয়াৰ ইজ ডেছ মিল্ক ইন দ্য জাৰ। মিল্ক হৈছে আনকাউণ্টেবল নাউন। আমি শিকিলোঁ যে আনকাউণ্টেবল নাউনৰ আগত কি হয়? মাছ হয়। চ' ইয়াত কি হ'ব? দেয়াৰ ইজ মাছ মিল্ক ইন দ্য জাৰ। তাৰপিছৰটো চাওক, ডেছ মেন ডাইট অফ কৰোণা ভাইৰাছ। ইয়াত কি হ'ব? মেনি হ'ব নে মাছ হ'ব নে মোৰ হ'ব? মেন যিহেতু কাউণ্টেবল নাউন, চ' ইয়াত কি হ'ব? মেনি হ'ব। তো মেনি মেন ডাইট অফ কৰোণা ভাইৰাছ। নিশ্চয় আপোনালোকে বুজি পাইছে। এইকেইটা আপোনালোকে নিজে কৰি মোক কমেণ্টত জনাব। প্ৰথমটো হৈছে সীতা ইজ ডেছ বিউটিফুল দেন ৰীতা। 2 নম্বৰটো হৈছে ডেছ বয়েজ ৱেয়াৰ ৰিৱাৰ্ডেড ইন দ্য ফাংচন। 3 নম্বৰত দিয়া আছে ডেছ অফ দ্য প্ৰপাৰ্টি ৱাজ ডেষ্ট্ৰয়েড ইন দ্য ফ্লাড। ধন্যবাদ।